हेलो फ्रेंड्स, আজি মই আপোনালোকলৈ এটা টেস্টি হাঁহৰ মাংসৰ ৰেচিপি লৈ আহিছো। আজি মই আপোনালোকক সম্পূৰ্ণ গাঁৱলীয়া পদ্ধতিৰে হাঁহৰ মাংসৰ ৰন্ধা দেখুৱাম। প্ৰথমতে গৰম পানীত ডুবাই লৈছো হাঁহটো আৰু এতিয়া ভালদৰে পাখিকিটা গুচাই লৈছো। তাৰ পিছত অলপমান জুইত হেকি লৈছো। এনেদৰে হেকিলে মাংসটো খাবলৈ খুব টেস্টি হয়। আৰু মই ইয়াৰ লগত মছলা ব্যৱহাৰ কৰিম। গৰম মছলা, ৰেড চিলি, মিট মছলা আৰু অকমান চেনি, 3টা পকা জলকীয়া আৰু জালুক, জিৰা, আদা, নহৰু লৈছো আৰু আলু 3টা আৰু ইয়াতে 3টা পিয়াজ লৈছো। এতিয়া কেৰাহীটোত ভালদৰে তেলখিনি গৰম হ'বলৈ দিছো। তেলখিনি গৰম হৈ গৈছে আৰু ইয়াতে মই পিয়াজৰ পেষ্টখিনি দি দিম। ভালদৰে এনেকৈ লৰাই লৈছো। তাৰ পিছত 1 মিনিট মানৰ পিছত মই দিছো ইয়াতে আদা আৰু নহৰু পেষ্ট 2খিনি। এইখিনিকো ভালদৰে এনেকৈ লৰাই দিব। তাৰ পিছত এতিয়া 1 মিনিট মান এনেদৰে বনাই থাকিব। আৰু ইয়াতে এচামুচ হালধি গুৰি দিছো। এইখিনি দিয়াৰ পিছতো এনেকৈ অলপ লৰাই দিব। এতিয়া এইখিনি অকমান ৰঙচুৱা পৰি আহিছে। ইয়াতে মই মাংসখিনি এড কৰিম। মাংসখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিব। গোটেইখিনি যাতে তেলত এনেকৈ লৰাই লয়, তেতিয়াহে খাবলৈ বহুত টেস্টি হয়। পিয়াজ, নহৰু, তেল গোটেই যিখিনি দিলো মই, গোটেইখিনি মাংসত ভালদৰে সোমাই গৈছে। আৰু তাৰ লগতে এতিয়া দিছো অকমান চেনি দিছো। চেনি অলপমান দিব, বেছি নহয়, অলপমান। তাৰ পিছত এয়া নিমখ দিছো। নিমখ দিয়াৰ পিছত এনেদৰে ভালকৈ লৰাই লৈছো। হাঁহৰ মাংস বহুত ফ্ৰাই হ'ব লাগে। আৰু এতিয়া মই আলুখিনিও দি দিছো একেলগে। ভালদৰে ফ্ৰাই কৰিম এতিয়া। ঢাকোন দিব। আমি এতিয়া 5 মিনিটৰ পিছত চাইছো, এইখিনি এনেকুৱা হৈছে। মাংসটো ভালদৰে ফ্ৰাই হ'ব লাগে। এতিয়া পকা জলকীয়া কেইটাও মই দি দিছো। আৰু বাকি মছলাখিনিও দি দিছো মই, জালুক, জিৰাখিনি। গোটেই মছলাখিনি এতিয়াহে দিব, প্ৰথমতে কেতিয়াও নিদিব। সদায় 5 মিনিট মান এনেকৈ ফ্ৰাই কৰাৰ পিছতহে মছলাখিনি দিব লাগে, নহ'লে মছলাখিনি জ্বলি যায়। আৰু 1 গিলাচ পানী দিছো। প্ৰথমতে খুব মই গৰম পানী ব্যৱহাৰ কৰিছো। ভালদৰে এনেকৈ লৰাই লৈ আছো। এতিয়া মই আৰু অলপমান পানী দিম, কাৰণ মই এইখিনি জোল ৰাখিম। আপোনালোকে কিমানখিনি জোখত খাব খোজে সিমানখিনি জোখতে পানী দিব। তাতকৈ অলপমান বেছি পানী দিব, কাৰণ বনাওঁতে এইখিনি অলপমান কমি যায় পানীখিনি। এতিয়া মই আৰু 10-15 মিনিটৰ পিছত চাইছো আলুখিনি সিজি গ'ল। এতিয়া আলুখিনি গোটেইখিনি ভাঙি দিছো এনেকৈ। দুই এপিচ ৰাখি দিব, গোটেইখিনি ভাঙি দিলেও ভাল নালাগে নহয়। আমাৰ ৰেডি হ'ব এতিয়া।
আৰু অলপ মই পানী দিছোঁ, কাৰণ মই আপোনালোকক কৈছোঁ যে মই অলপমান জোল ৰাখিম। আপোনালোকেও এনেদৰে বনাব বুলি মই আশা ৰাখিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰি জনাব, আৰু নতুনকৈ চেনেলটোত আহিলে ছাবস্ক্ৰাইব কৰিব। মোৰ ইয়াত ৰেডি হৈ গ'ল হাঁহৰ মাংসৰ। দেখিছেনে ইমান সুন্দৰ ৰং হৈছে। আপোনালোকেও মোৰ দৰে এনেকৈ বনাই চাব।